So hello everyone, welcome back to my channel. মই হৈছো নয়নজি পাটৱাৰী আপোনাৰ ফৰএভাৰ হেল্থ কনসালটেন্ট। সো আৰু আজি আমাৰ যেটো জবৰদস্ত প্ৰডাক্ট যোনটো মজাৰ প্ৰডাক্ট হেতু হল আমাৰ এলো ম্যাঙ্গো। ইয়েস, ইয়াৰ আগতে আমি এলোভেৰা জেলৰ বিষয়ে কথা পাতিছিলো, কিন্তু আজি আমি কথা পাতিম এলো ম্যাঙ্গোৰ বিষয়ে। এলোভেৰা এটো হৈছে আমাৰ এলোভেৰা হাতত লৈছো, এটো হৈছে এলো ম্যাঙ্গো। দুটাৰ মাজত ডিফাৰেন্সটো কি মই আপোনালোকক দুই বটল খাই দিছো। ইয়াৰ ডিফাৰেন্স আৰু ইয়াৰ ডিফাৰেন্স দুটাৰ বটলত কি আছে। ইয়াৰ হৈছে এই এলোভেৰা জেলটো হৈছে 99.7% এলোভেৰা আছে আৰু এই এলো ম্যাঙ্গোৰ আছে 91.7 এলোভেৰা। ঠিক আছে, ইয়াৰ বাকি পাৰ্সেন্টেজটো ক'ত গ'ল? কাৰণ বহুত মানুহৰ কমপ্লেইন আহিছে যে এলোভেৰা খুব তিতা লাগে। ইণ্ডিয়ানছৰ কি লাগে, আমাৰ ইণ্ডিয়ান মানুহবিলাক কি লাগে, অসমীয়া মানুহসকল কি লাগে, টেষ্ট লাগে। এলো ম্যাঙ্গো কিয় ল'ব লাগে? কাৰণ যদি টেষ্ট লাগে তেতিয়াহ'লে কোম্পানী এটা নতুন বস্তু মাৰ্কেটত ওলাই আহিছে, সেইটো হৈছে গৰম দিনত সামাৰ সিজন আহি আছে আমাৰ এতিয়া। ঠিক আছে, আজি এইটো মাহ হৈছে জানুৱাৰী আৰু 2-3 মাহৰ পিছত গৰম আহি আছে, ৰাইট? ইণ্ডিয়াত সকলোতকৈ বেছি খোৱা ফলটো কি? আম, ম্যাঙ্গো, যেটো আমাক কয় কিং অফ ফ্ৰুটছ বুলিও কোৱা হয়। এলো ম্যাঙ্গো হ'ল ফৰএভাৰ এটা খুব এলোভেৰা জেল য'ত 91.7 পিয়ৰ এলোভেৰা থাকে। এলোভেৰা জেলৰ দৰে কাম কৰে, কিন্তু কিছু দৰকাৰী কথা আপুনি জানিব লাগিব। প্ৰাইচ আৰু অৰিজিনেলি চেক কৰে। ইয়াৰ MRP হ'ল আপোনাৰ 2267। যদি আপুনি চেক কৰিব বিচাৰে প্ৰডাক্টটো অৰিজিনেল হ'ল নে নহয়, তেনেহ'লে আপুনি এটা পিছফালে এটা আমাৰ ইয়াত থাকে, ইয়াতে হৈছে আপোনাৰ এটা বাৰকোড থাকে। ঠিক আছে, এই বাৰকোডটো আপুনি যে স্কেন কৰে, আপোনাৰ চিৰিয়েল নম্বৰ থাকে, স্কেন কৰিলে আপুনি গম পাব যে এই প্ৰডাক্টটো অৰিজিনেল হয় নে নহয়। তাৰ লগত আপুনি এটা সদায় অৰিজিনেল বিল এখন সদায় চাব, লগত মেটচ কৰিব পাৰে। ঠিক আছে, বিলৰ লগতে যদি আপুনি মেটচ কৰে তেনেহ'লে এই প্ৰডাক্টটো অৰিজিনেল। চাওক, আপুনি প্ৰডাক্ট সদায় অৰিজিনেল বিলৰ লগত ল'ব লাগে। বিল থাকিলে আপুনি কিবা প্ৰব্লেম হ'লে কোম্পানী ক্লেইম কৰিব পাৰিব। ঠিক আছে, যদি প্ৰডাক্টটো ভাল নাপায় তেতিয়াহ'লে 30 days মানি বেক গেৰেণ্টি আছে। ঠিক আছে, গোটেইখিনি পইচা আপুনি ঘূৰাই পাব। কিন্তু যদি আপুনি তাৰ পৰা আপুনি যদি লয়, যেনে ফৰএভাৰ যেনেকৈ অনলাইন আপুনি এমেজন, মিন্ত্ৰা, ফ্লিপকাৰ্টে যদি লয়, তেনে আপুনি ক্লেইম কৰিব নোৱাৰে। চ' মোৰ ছাজেশ্যন এইটোৱে যে আপুনি সদায় অথৰাইজ ডিষ্ট্ৰিবিউটৰৰ পৰা লওক প্ৰডাক্টটো। আৰু অথৰাইজ ডিষ্ট্ৰিবিউটৰ কেনেকৈ অৰ্ডাৰ দিয়ে মই কৈ আছোঁ। অথৰাইজ ডিষ্ট্ৰিবিউটৰে আপোনাক কেনেকৈ দিব, আপোনাক ফৰএভাৰৰ নিজৰ ৱেবছাইট আছে, ডেট ইজ foreveralostore.india.in, আৰু ছেকেণ্ডটো হৈছে এটা নিজৰ এপ আছে, ফৰএভাৰ ইণ্ডিয়া এপ। এইটো ফৰএভাৰ নিজৰ হয়। চ' অথৰাইজ ডিষ্ট্ৰিবিউটৰে তাৰ পৰা আপোনাক অৰ্ডাৰ দিব প্ৰডাক্টটো। ঠিক আছে, আৰু অৰ্ডাৰ দিলে আপোনাৰ ঘৰত ডেলিভাৰী হৈ যাব 100% ইজিলি। তো আপুনি কোনো অফিচ যোৱাৰ দৰকাৰ নাই প্ৰডাক্টটো বিচাৰি অৰ্ডাৰ আপোনাৰ ডাইৰেক্ট ঘৰত হৈ যায়। খালি 175 এটা ডেলিভাৰী চাৰ্জ লয়, তাৰ বাহিৰে এক্সট্ৰা নলয়। ঠিক আছে, সেইকাৰণে আপোনাৰ সদায় এটা অথৰাইজ ডিষ্ট্ৰিবিউটৰৰ পৰা ল'ব প্ৰডাক্টটো, যাতে আপুনি অৰিজিনেল প্ৰডাক্ট পায়। এক্সপাইৰী প্ৰডাক্টছ বা ডুপ্লিকেচি প্ৰডাক্টছ আপুনি বেলেগ এমেজন, মিন্ত্ৰা, ফ্লিপকাৰ্টত যদি লয়, তাতে সেইবিলাক চান্স থাকে। ঠিক আছে, আৰু তাতে আপুনি কোনো ক্লেইম কৰিব নোৱাৰে সেইবোৰ। ঠিক আছে, পুৰণা প্ৰডাক্টে হয় নে কি কথা আপুনি ক্লেইম কৰিব নোৱাৰে। এনেকুৱা মোৰ তাতে বহুত কুৱেৰিজ আছে, সেইকাৰণে মই আপোনাক আগতীয়াকৈ কৈ দিছোঁ কথাটো। ঠিক আছে, গৰম দিন আপোনাৰ আহি আছে এতিয়া, আৰু আম সকলোৰে ফেভাৰেট হয়। তো ইয়াৰ টেষ্ট সঁচাকৈ খুবেই বেষ্ট। মই বহুত ইউজ কৰিছোঁ এই ফৰএভাৰ ম্যাঙ্গো, এইটো মোৰ ফেভাৰেট হয়। ঠিক আছে, মোৰো থাকেই ফৰএভাৰ ম্যাঙ্গো। আৰু সৰু বাচ্চা যোনবিলাক আছে, এইটো খুবেই আৰামছে খাব পাৰে। এলোভেৰাৰ দৰে এইটো অবেচিটি বা এচিডিটি, ইণ্টাৰনেল ক্লিনিং, ডিটক্সিফিকেশ্যন সকলো ক্ষেত্ৰতে হেল্প কৰে। ডায়েবেটিক মানুহৰ বাবে এইটো ইম্পৰ্টেণ্ট নোট এটা মই কৈ দিছোঁ। এই কথাটো বহুতেই ইম্পৰ্টেণ্ট, মনত ৰাখিব। ডায়েবেটিক পাৰ্চনে এইটো কনজিউম নকৰিব, কাৰণ ইয়াত নেচাৰেল ম্যাঙ্গো থাকে আৰু ম্যাঙ্গোত নেচাৰেল চুগাৰ থাকে। সেইকাৰণে ঘৰত বা কাষ্টমাৰ কোনোবা ডায়েবেটিছ থাকিলে তেওঁলোকে এইটো ৰেকমেণ্ড নকৰিবই। ডায়েবেটিক মানুহৰ বাবে প্লেইন এলোভেৰা, ডায়েবেটিকৰ কাৰণে এইটো প্লেইন এলোভেৰা ইজ দ্য বেষ্ট। ঠিক আছে, আজিকালি হস্পিটেলত ডিটক্সিফিকেশ্যন থেৰাপি কৰিলে এটা চিটিঙতে আপোনাৰ প্ৰায় 50,000 মান খৰচ হৈ যায়, কিন্তু ইয়াত এটা বটল ডিটক্সিফিকেশ্যন ষ্টাৰ্ট হৈ যায়। কোম্পানী ক্লেইম কৰে যদি আপুনি এনেকুৱা 9টা বটল কনজিউম কৰে, তেতিয়াহ'লে আপোনাৰ ইণ্টেষ্টাইন ছিষ্টেমটো একেবাৰে নিউ বৰ্ণ বেবীৰ দৰে ফ্ৰেছ হৈ যায়, বডিৰ টক্সিনছবোৰ বাহিৰ ওলাই যায়। ঠিক আছে, মই প্ৰতিটো ভিডিঅ'টো এইটো কথা কওঁ যে যেতিয়ালৈ চিলটো থাকে, এক্সপাইৰী আপোনাৰ কোনো সমস্যা নাই। চিলটো খোলাৰ লগে লগে 10 দিনৰ ভিতৰত আপুনি এইটো খতম কৰিব লাগে। ঠিক আছে, বটল খোলাৰ পাছত এইটো ৰেফ্ৰিজাৰেটৰত ৰাখিবই লাগিব। ঠিক আছে, নহ'লে এইটো বেয়া হৈ যাব। ইয়াত কোনো আৰ্টিফিচিয়েল প্ৰিজাৰ্ভেটিভছ নাথাকে। ঠিক আছে, যদি আপুনি প্ৰডাক্টটো কিনিব বিচাৰে তেতিয়াহ'লে স্ক্ৰীণত থকা যোনটো নাম্বাৰ আছে তাত আপুনি কল বা মেছেজ কৰিব পাৰে, বা ডেছক্ৰিপশ্যনত মোৰ নাম্বাৰ দিয়া আছে। ঠিক আছে, অল অভাৰ ইণ্ডিয়া ডেলিভাৰী এভেইলেবল আছে, ইভেন অল অফ দ্য ৱৰ্ল্ড ডেলিভাৰী হয়। ঠিক আছে, এই ভিডিঅ'টো আমাৰ বনোৱা হৈছে TLF ক্ৰিয়েটাৰ্ছৰ কমিউনিটি। মই হৈছোঁ TLF ক্ৰিয়েটাৰ্ছ কমিউনিটিৰ পৰা, যাৰ টেগলাইনে হৈছে ট্ৰাষ্ট এণ্ড ট্ৰেন্সপেৰেঞ্চি। ঠিক আছে, আপুনি অৰিজিনেল প্ৰডাক্ট আৰু অৰিজিনেল বিল পাই যাব। ঠিক আছে, যদি আপুনি প্ৰথমে ভিডিঅ'টো চোৱা নাই, মই কৈছোঁ প্লেইন এলোভেৰা জেলৰ কথা, সেই ভিডিঅ'টো ডেফিনেটলি আপুনি চাওক। ঠিক আছে, নেক্সট ভিডিঅ'ছত আমি আকৌ এনেকৈ লগ পাম, প্ৰডাক্টটো ডিটেইল ৰিভিউ লৈ আহিম। ঠিক আছে, আৰু এটা কথা মই আপোনাক কৈ দিওঁ যে ফৰএভাৰ প্ৰডাক্টছ আৰ অলৱেজ
সাপ্লিমেণ্টছ নট মেডিচিনছ ঠিক আছে তো এইটো ভেৰি ইম্পৰ্টেণ্ট যদি আপুনি ভিডিঅ'টো ভাল পাইছে ডেফিনেটলি ভিডিঅ'টো আপুনি লাইক কৰক শ্বেয়াৰ কৰক সেইবোৰ মানুহলৈ যোনবোৰ মানুহৰ প্ৰব্লেম হৈছে ডাইজেশ্যন প্ৰব্লেম হৈছে পেটৰ প্ৰব্লেম হৈছে অবেচিটি বিভিন্ন এচিডিটি তাৰ কাৰণে ফৰএভাৰ এল'ভেৰা ইজ দ্য বেষ্ট ঠিক আছে সেইবোৰ মানুহক শ্বেয়াৰ কৰক ঠিক আছে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব যাতে এনেকুৱা ইনফৰ্মেশ্যন আপুনি সদায় এই চেনেলটোত পাই থাকে বেল আইকনটো আপুনি পুছ কৰি দিয়ক যাতে আপুনি নটিফিকেশ্যন আগতীয়াকৈ পাই যায় ৰাইট চ' আনটিল দেন টেক কেয়াৰ এণ্ড আইল চি মাই নেক্সট ভিডিঅ' বাই বাই